চলিত মাহৰ 23 তাৰিখৰ পৰা 26 ফেব্ৰুৱাৰীলৈকে আমাৰ 4 দিনীয়া কাৰ্যসূচীৰে আমাৰ কোকৰাঝাৰ জিলা অন্তৰ্গত পাটগাঁও ৰাণী খালাইচি পথাৰত আমাৰ বড় সাহিত্য সভাৰ ৬২টি সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই সম্পৰ্কে ইতিমধ্যে অভ্যৰ্থনা কমিটিয়ে যুদ্ধকালীন ক্ষিপ্ৰতাৰে তেখেতসকলে প্ৰচেষ্টা চলাই আছে আৰু আয়োজন কৰি আছে আমি শুনিবলৈ পাইছোঁ আৰু দেখিবলৈ পাইছোঁ যে তেখেতসকলৰ অভ্যৰ্থনা কমিটিৰ নেতৃত্বত এই অধিৱেশনখন সাফল্যমণ্ডিত হ'ব আৰু অঞ্চলৰ বিভিন্ন জাতিগোষ্ঠীয়ে সহায় সহযোগিতা আগবঢ়াই আছে আৰু এই সভাতে আমি আশা কৰিছোঁ আমি আমাৰ বড় সাহিত্য সভা অসমৰ যিখিনি আছে তাৰ বাহিৰেও আমি নেপালৰ আমাৰ যিটো বড় সাহিত্য সভা আছে পশ্চিমবংগৰ বড় সাহিত্য সভা আছে আৰু আমি এইবাৰ বাংলাদেশ আৰু ত্ৰিপুৰাৰ পৰাও আমন্ত্ৰণ কৰিব বিচাৰিছোঁ প্ৰতিনিধি সভাত আৰু প্ৰতিনিধি সভা এইবাৰ গুৰুত্বপূৰ্ণ এটা সভা হ'ব বুলি আমি আশা ৰাখিছোঁ কাৰণ পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰা হ'ব আৰু লগতে আমি দেখিবলৈ পাইছোঁ যে মানে বৰ্তমান ইনফৰমেশ্যন টেকন'লজি আৰু গ্ল'বেলাইজড এই যুগত মানে আমি অন্যান্য জাতিগোষ্ঠীৰ ভাষা ভাষীৰ লগতে বড়ো ভাষাটো এটা বিশ্ব দৰবাৰত নিয়াৰ কাৰণে আমি মানে ডিজিটেলাইজ ফৰ্মত মানে নিয়াৰ কাৰণে আমি চেষ্টা চলাই আছোঁ আৰু বৰ্তমান যিটো নেকি ৰাষ্ট্ৰীয় ভাষা নীতি আহি আছে এই ৰাষ্ট্ৰীয় ভাষা নীতি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা নীতিত ফেৰ মাৰি পেলাই আমি মানে কেনেকৈ বড়ো মাধ্যমটো আমি কেনেকৈ মানে যুঁজি থাকিব পাৰোঁ কেনেকৈ আমি বৰ্তাই ৰাখিব পাৰোঁ সেইটো আমাৰ প্ৰতিনিধি সভাৰ আলোচনা হ'ব আমাৰ মাধ্যমৰ সমস্যা বহুত আছে শিক্ষক নিযুক্তিৰ সমস্যা আছে আৰু মানে স্কুল আৰু কলেজ প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা আছে আৰু বিভিন্ন শিক্ষক নিযুক্তিকে আদি কৰি বিভিন্ন সমস্যা আছে এই সমস্যাবিলাকো প্ৰতিনিধি সভাত বিশদভাৱে আলোচনা কৰা হয় আৰু ইয়াতে সিদ্ধান্ত দি পেলাই আমি অসম চৰকাৰ তথা মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ক আমি স্মাৰকপত্ৰ হিচাপে দি আহিছোঁ আৰু আমি আমাৰ প্ৰমোদ বড়ো তেখেতৰ বলিষ্ঠ পদক্ষেপত এতিয়া BTC বা BTRত যিখিনি কাম কাজ হৈছে আমি তেখেতসকলৰ পৰা সহায় সহযোগিতা পাই আছোঁ আৰু অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰৰ পৰা আমি সহায় সহযোগিতা পাই আছোঁ আৰু এটা কথা আমি ক'ব লাগিব যে এই বছৰৰ পৰা বড়ো মাধ্যমটো দ্বাদশ শ্ৰেণীলৈকে উন্নত কৰা হ'ব আৰু দ্বাদশ শ্ৰেণীলৈকে পঢ়াৰ কাৰণে বড়ো মাধ্যমৰ ল'ৰা ছোৱালীয়ে এটা মানে সুবিধা পাব এইখিনি আৰু প্ৰবক্তা নিযুক্তিকে আদি কৰি বিভিন্ন আমি অসম চৰকাৰৰ পৰা এটা সঁহাৰি পাইছোঁ BTC চৰকাৰৰ পৰা সঁহাৰি পাইছোঁ এইখিনি আমি আলোচনা কৰিম আৰু আমি আশাবাদী যে এই বড়ো ভাষাটো আমি মানে ভাৰতবৰ্ষৰ এটা লিংক লেংগুৱেজ হিচাপে নিয়াৰ কাৰণে আৰু আমাৰ ডিজিটেলাইজ ফৰ্মত আমি নিয়াৰ কাৰণে চেষ্টা চলাইছোঁ